ধুবুৰীৰ ব্ৰহ্মপুত্ৰ ঘাটত উত্তপ্ত পৰিস্থিতি। লঞ্চৰ যাত্ৰীৰ পৰা অবৈধভাৱে অতিৰিক্ত ভাড়া সংগ্ৰহ কৰিছিল এচিয়ে। 50ৰ ঠাইত 100 টকাকৈ ভাড়া সংগ্ৰহ কৰাৰ পিছতেই লঞ্চখনত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ। 100 টকা ভাড়া আদায় ল'লেও যাত্ৰীক দিয়া হোৱা নাই কোনো টিকট। দক্ষিণ শালপাৰা মানকেশ্বৰৰ হুকচৰৰ পৰা ধুবুৰী পাৰঘাটলৈ আহিছিল যাত্ৰীবাহী লঞ্চখন। এটা ইঞ্জিন চালিত নাও অথবা লঞ্চ চলাচলৰ বাবে চৰকাৰে দিয়া নাই কোনো অনুমতি। তাৰ মাজেদি ধুবুৰীৰ লঞ্চ মালিক সন্তাৰ লেচিয়ে ব্ৰহ্মপুত্ৰ নদী পথত অবৈধভাৱে অব্যাহত ৰাখিছে নাও অথবা লঞ্চৰ চলাচল। 50% বিপৰীতে অতিৰিক্তভাৱে শতাধিক যাত্ৰী কঢ়িয়াই আনিছিল লঞ্চখনে। যাত্ৰীবাহী লঞ্চখন ধুবুৰী পাৰঘাটত উপস্থিত হোৱাৰ পিছতেই শোভিত যাত্ৰীসকলে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। এই সংক্ৰান্তত নাও মালিক সন্তাৰ সম্পাদক গোলাম মুস্তফাই নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হয়। নিজৰ খেয়ালখুচি মতে চলাই আছে এক অৰাজকতা। ক'ব লাগিব এই মানুহজনে এক প্ৰকাৰৰ গুণ্ডাৰাজ চলাই আছে বুলি যাত্ৰীসকলে অভিযোগ উত্থাপন কৰে। চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰা লোকৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজৰ আছাম। নাওখন দক্ষিণ মানকাছাৰ জিলাৰ যি সদৰ হাটশিঙিমাৰী বেপাৰীপাৰা পাৰঘাটৰ পৰা ধুবুৰীলৈকে আহিছে। কিন্তু ইয়াৰ ভাড়া যিটো আছিলে, ভাড়া প্ৰথমতে 50 টকাকৈ লৈছিল, কিন্তু দেখা যায় যে আজি 100 টকা লৈছে। তাৰ বাবে আমি দাবী জনাইছোঁ যে আচলতে যিটো ভাড়া, সেই ভাড়াখিনি ল'ব লাগে, 50 টকা ভাড়া 50 টকাই ল'ব লাগে আৰু সময় মাফিক ইয়াত ধুবুৰীত পਹੁঁচাই দিব লাগে। কিন্তু দেখা যায় যে সময় লাগে 6 ঘণ্টা, কিন্তু ভাড়াও বৃদ্ধি কৰি আছে। 100 টকাকৈ ভাড়া লৈ আছে, যিহেতু 50 টকা ভাড়া ল'ব লাগে, কিন্তু 100 টকাকৈ ভাড়া লৈ আছে। এওঁলোকৰ কোনো টিকেট দিয়া নাই। টিকেট বিচাৰিলে এওঁলোক উল্টা কৈ দিয়ে যে মানে ধুবুৰী ঘাটত গ'লে এওঁলোকৰ যি মালিক সন্থা আছে, লঞ্চ মালিক সন্থা, এওঁলোকক মাতিব। কিন্তু মানে যিসকল যাত্ৰী আছে, যাত্ৰীসকলক ভয় ভাবুকি দেখুৱাই এওঁলোকে 100 টকাকৈ ভাড়া লৈ আছে। গুণ্ডাৰাজ চলাইছে এই লঞ্চ মালিক সন্থাই, মানে গুণ্ডাৰাজ চলাইছে। কালি 6 তাৰিখত ইয়াৰ পৰা চুকচৰলৈ গ'লোঁ, 70 টকা ভাড়া ল'ল আৰু টিকেট দিছে, কালি টিকেট দিছে। আৰু আজি আহিলোঁ আমি তাৰ পৰা ধুবুৰীলৈকে, 100 টকা ল'ল আৰু টিকেট দিয়া নাই। আমাৰ হয়, টিকেট দিয়া নাই। আমাৰ কিবা হ'লি কিবা ৰিক্স ল'ল হয় নেকি, মোক এইটো লাগে। 100 টকা ভাড়া ল'ল আৰু তাই কিবা মানে পাব্লিকৰ লগত কিবা কিবি কৰি থাকে। অৰিজিনেল ভাড়াটো কিমান? অৰিজিনেল ভাড়া 50। আগতে আমালোকে 50 ৰুপিজ কৰি গৈ আছিলোঁ। যেতিয়া কিছুদিন মানে আগতে এটা মানে লঞ্চ যে দুৰ্ঘটনা হ'ল, তাৰ আগতে 50 ৰুপিজ মান কৰি আমালোকে গৈ আছিলোঁ, আহি আছিলোঁ। এতিয়া 100 টকা মান লৈছে, আৰু 100 টকা মান লৈছে এইটো কিহৰ বাবে? ডবল ভাড়া কৰিছে নিশ্চয়, 50% কেপাচিটি, বাট দেয়াৰ ইজ ন' 50% কেপাচিটি ইন দিছ ফেচিলিটি। বাট এণ্ড অলছ' আপোনাৰ ইয়াতে লাইফ জেকেট আমালোকৰ এইটোও মানে পাৰ পাৰ্চন হিচাপে এইটোও নাই। হাৰ্ডলি 50 মানুহ আছে ইয়াতে, 100 আছে, আৰু ব'ট লাইফ জেকেট আছে 10-15টা মান হায়েষ্ট, ইমানেই আছে। তাহলে 100 টকাটো কিয়েও ল'লে, আৰু টিকেটো দিয়া নাই। মই যে চাৰ্জ কৰিম 100 টকা, 100 দিয়া নাই। 100 টকাৰ এটামানতো ৰিচিপ্ট থাকিব লাগিব না, দিব লাগিব, এইটো দিয়া নাই। আপোনালোকে সুধিছিল নে নাই? আমালোকে সুধিছোঁ, কয় এনেকৈ চলি আছে। ইঞ্চুৰেঞ্চ বনাইছে, ইঞ্চুৰেঞ্চটো কিহৰ বনালে? আমি যদি আজি ডুবি যাওঁ, মোৰ ঘৰৰ ফালৰ পৰা যে আহিব, তেওঁলোকেতো কৈ দিব পাৰে নহয় আপোনাৰ ল'ৰাটো মোৰ নৌকা বটত উঠা নাই। তো মানে একোতো প্ৰমাণ থাকিব লাগিব যে মই এইটো ফেৰীত আহিছোঁ। একো টিকেট নাই, একো কিবা কিবি নাই, আৰু পইচা কি এনেই চালে পায় নেকি? এনেই দি দিওঁ এইটোৱে। আৰু এই 100 টকা যে হৈছে, এইটোতো ডিচিটো একো ছাবমিট কৰা নাই না। ডিচি ছাৰেতো কোৱা নাই না যে আজিৰ পৰা 50 ৰুপিজৰ ভাড়া 100 টকা হ'ব। একো চাৰ্কুলাৰ আছে নেকি তেওঁলোকৰ কাছে? একো যে 50 টকাৰ ভাড়া 100 টকা লৈ আছে, একো চাৰ্কুলাৰ আছে? নাওখন আহিছে পকৰাডাঙ্গা, চুকচৰ। ৰাতিৰ ভাগত আহিলে, 2টা বজাত এৰিছে তাৰ পৰা, আৰু ইয়াতে পালোঁ